বহুত দিন হ'ল ভাত চেৰা দিয়া খোৱা নাই এয়া সেইটো কাৰণে আজি লগৰ এজনীয়ে বৰা চাউল এয়া চেৱাত দিয়া বনাই আনিছিলে। আৰু এয়া হৈছে টেঙা চৰবত ধুনীয়াকৈ এয়া বনাই আছে আৰু আমি খাইছোঁ এয়া। এইফালে আদা নহৰু দেই, এইফালে হাঁহ পেক পেক কৰে যে এয়া দাগ আৰু এইফালে পটেটো, এইফালে মেংগ আকৌ হাঁহত নিদিয়ে দেই। আমাৰ এই মেংগদাই কাটিহে আছে, আমি এনেই আমটো খামহে আৰু। এইফালে ভাতৰ কাৰণে যোগাৰ কৰি আছে, এইফালে আমাৰ ৰাজশ্ৰী ভাতৰ কাৰণে ৰেডি কৰি আছে। এইফালে ঘৰৰ মালিকনী আমাৰ এয়া, এইফালে আমাৰ বৰা চাউলৰ চেৰা দিয়া ভাত বনাই আনিছে। এইফালে এটা বাহিৰলৈ ধুনীয়া ভিউ দেখুৱাই দিয়া হৈছে দেই। গৰম বিশেষকৈ বেছি পৰিছিল, সেইটো কাৰণে এইবাৰ এয়া আমৰ ৰুকাটো খাওঁ চবেই মিলি। এয়া আম মই ৰুকি আছো। এইফালে আমাৰ হাঁহ মাংস সিজি আছে আৰু যোনে যোনে বৰা চাউলৰ চেৰা দিয়া ভাত নাখায় তেওঁলোকৰ কাৰণে ভাতো পতা হৈছে। আৰু এতিয়া এয়া ৰেডি হৈ গ'ল। এয়া হৈছে হাঁহ মাংস আলু দিয়া, আৰু এয়া হৈছে চেৱা দিয়া ভাত, আৰু এয়া হৈছে ভাত চিম্পুল ভাতকে বনাইছে, আৰু এয়া হৈছে কঁঠালৰ আচাৰ আৰু আমৰ আচাৰ, আৰু এয়া আমি সকলোৱে ভগাই খাইছোঁ, আৰু ইয়াত টেঙাও কাটি আছে। সঁচাকৈ আজি খাবলৈ যে ইমান সোৱাদ হৈছিলে নহয়, আৰু লগত খালে এনেও খাই ভাল লাগে। আৰু এইফালে চাওকচোন লগৰকেইজনীয়ে কেনেকৈ খাইছে। কেতিয়াবা দিনটোত ইটো সিটো কাম কৰি শেষ হোৱাৰ পাছত দিনটোত নাযায় নোপোৱাৰ দৰে লাগে, সেইটো কাৰণে ল'ৰাৰ স্কুলত থৈ লোৱাৰ পাছত কেতিয়াবা এইদৰে ফ্ৰেণ্ডৰ লগত অলপ সময় আমি এইদৰে পাৰ কৰোঁ। কিবা এটা বনাই কৰি সকলোৱে মিলি কৰি খাওঁ। ইয়াত বেলেগ একো বেয়া বস্তু আমি নাখাওঁ। আপোনালোকে নিজে ভিডিঅ'বিলাকত দেখিছে। অলপ সময় হাঁহি ফূৰ্তি কৰি সময়টো 2 ঘণ্টা সময় পাৰ কৰোঁ। তাৰপৰা পুনৰ আহি ঘৰত নিজৰ সকলোৱে কামত ব্যস্ত হৈ যাওঁ। আৰু এয়া সকলোৱে আমি লাষ্টত একপি ফটো মাৰি এয়া চিন হিচাপে ৰাখি থ'লোঁ।